587 খ্ৰীষ্টপূৰ্বত জেৰুসালেম নগৰক বাবিল সাম্ৰাজ্যৰ দ্বাৰা আক্ৰমণ কৰা হৈছিল আৰু তাৰ এবছৰৰ পাছত নগৰ আৰু মন্দিৰ লুণ্ঠন কৰি জ্বলাই দিয়া হৈছিল। হাজাৰ হাজাৰ ইছৰাইলী তেওঁলোকৰ ঘৰৰ পৰা লৈ যোৱা হৈছিল আৰু সমগ্ৰ প্ৰাচীন বাবিল দেশত সংস্থাপন কৰা হৈছিল। তেওঁলোক নিৰ্বাসিত হৈ পৰিছিল আৰু সেয়ে তেওঁলোক সংখ্যালঘু হৈ পৰিছিল। চাৰিওফালে এক নতুন সংস্কৃতিৰে সৈতে নতুন দেৱতাবোৰে আগুৰি ধৰিছিল। এতিয়া কিছুমান ইছৰাইলী লোকে বিদ্ৰোহ কৰি বা আঁতৰি আহি বেবিলনীয়া শাসনৰ প্ৰতিৰোধ কৰিছিল। আন কিছুমানে বেবিলনীয়া বিলাকৰ জীৱনশৈলী আৰু সেই নতুন দেৱতাবোৰক নিজৰ বুলি গ্ৰহণ কৰি হাৰ মানিছিল। আৰু সেই দুটা বিকল্পই আপোনাৰ একমাত্ৰ বিকল্প আছিল বুলি আপুনি হয়তো ভাবিব পাৰে। কিন্তু জেৰিমিয়া ভাৱবাদীয়ে তেওঁলোকক সম্পূৰ্ণ বেলেগ আৰু আচৰিত ধৰণৰ কাম এটা কৰিবলৈ কৈছিল। তাত বসবাস কৰিবলৈ, ঘৰ বনাবলৈ, বাগিচা পাতিবলৈ, পৰিয়াল বৃদ্ধি কৰিবলৈ আৰু সকলোতকৈ আশ্চৰ্যজনকভাৱে বেবিলনীয়া বিলাকৰ মংগল কামনা কৰিবলৈ আৰু তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ কৈছিল। গতিকে এইটো তৃতীয় বিকল্পৰ দৰে আছিল নেকি? হয়, এইটো কোনো আপোচ বা বিদ্ৰোহ নাছিল। দেখিবলৈ ই কেনেকুৱা আছিল? হয়, বাইবেলৰ এখন পুস্তক আছে য'ত এই প্ৰশ্নটোক অন্বেষণ কৰিছে। এইটোৱেই হৈছে দানিয়েলৰ কাহিনী। দানিয়েল বাবিললৈ বন্দী কৰি নিয়া ইছৰাইলী বিলাকৰ মাজৰ এজন আছিল। আৰু দানিয়েল যিহেতু এজন ৰাজকীয় ঐতিহ্যবান আৰু শিক্ষিত ব্যক্তি আছিল, সেয়ে তেওঁক তেওঁৰ কেইজনমান বন্ধুৰ সৈতে বাবিলৰ উচ্চ ন্যায়ালয়ত নিয়োজিত কৰা হৈছিল। শত্ৰুৰ বাবে কাম কৰিবলৈ, সেয়ে হয়তো আপোচ কৰা, নাইবা তেওঁলোকে ৰজাৰ আস্থা লাভ কৰি গোপনে তেওঁক হত্যা কৰা। আপুনি হয়তো তেনেদৰে ভাবিব পাৰে, কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁলোকে জেৰিমিয়াৰ পৰামৰ্শ গ্ৰহণ কৰিলে আৰু তৃতীয় উপায় বাছনি কৰিলে। তেওঁলোকে বেবিলনীয়া নাম আৰু আনকি কাপোৰৰ শৈলীও গ্ৰহণ কৰি বেবিলনৰ ৰজাৰ সেৱা কৰিলে। সেইদৰে তেওঁলোকে বেবিলনীয়া বিলাকৰ মংগল কামনা কৰিলে। কিন্তু সেইদৰে কৰি তেওঁলোকে তেওঁলোকৰ ঐতিহ্যক ত্যাগ কৰা নাইনে? ইয়াক তেনেকুৱা যেন লাগিব পাৰে, কিন্তু আচলতে তেওঁলোক তেনেকুৱা কৰা নাছিল। যেতিয়া আপুনি পঢ়ি যাব, কাহিনীটোৱে সেই মুহূৰ্তবোৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে য'ত তেওঁলোক সীমা নিৰ্ধাৰণ কৰিছে আৰু বেবিলনীয়া বিলাকৰ প্ৰভাৱসমূহ প্ৰতিৰোধ কৰি তেওঁলোকৰ ঈশ্বৰৰ প্ৰতি বিশ্বাসযোগ্যতাক বাছি লৈছে। তাৰ উদাহৰণস্বৰূপে হয়, তেওঁলোকক বাবিলৰ দেৱতাবোৰৰ আগত মূৰ দোৱাবলৈ কোৱা হৈছিল আৰু ৰজাক দেৱতা যেন জ্ঞান কৰি সকলো সন্মান দিবলৈ কোৱা হৈছিল। তেওঁলোক ইমান দূৰ যাব নোৱাৰে। হয়, ইয়াতে আপুনি তেওঁলোকৰ প্ৰকৃত আনুগত্যক দেখিছে। ইয়াৰ বাবে তেওঁলোকে বেবিলনৰ ক্ষমতাৰ মূৰ্তি পূজাৰ, তাৰ অহংকাৰ আৰু অন্যায়ৰ সমালোচনা কৰিবলগীয়া হৈছিল। কিন্তু তেওঁলোকে জীৱন বলিদান দি অহিংসভাৱে কৰিছিল আৰু সেইবাবে ঈশ্বৰে দানিয়েল আৰু তেওঁৰ বন্ধুসকলৰ বিশ্বাসযোগ্যতাক সত্য প্ৰমাণিত কৰিছিল। সেইদৰে তেওঁলোকে বেবিলনীয়া বিলাকৰ মংগল কামনা কৰি সেৱা কৰিছিল। কিন্তু তেওঁলোকৰ আনুগত্য সদায় ঈশ্বৰৰ প্ৰতি আছিল নে? হয়, জেৰিমিয়াও এনেকুৱাই পৰিকল্পনা কৰিছিল। নিৰ্বাসনৰ পথটো আনুগত্য আৰু লগতে বিধ্বংসী ৰূপৰ এক সমন্বয়। গতিকে তেওঁলোক এতিয়াও নিৰ্বাসিত, কিন্তু দানিয়েল আৰু তেওঁৰ বন্ধুসকল ঘৰলৈ যাবলৈ ব্যাকুল হোৱা নাছিল নে? হয়, দৰাচলতে দানিয়েলে বিশ্বাস কৰিছিল যে ঈশ্বৰে বাবিলক বিনষ্ট কৰি প্ৰকৃত শান্তিৰ ৰাজ্য সৃষ্টি কৰিবলৈ এজন শাসক পঠিয়াব। তেওঁ সেই শাসনকৰ্তা কেতিয়া আহিব বুলি ভাবিছিল? বাৰু, প্ৰথমতে তেওঁৰ জীৱন কালতে আহিব বুলি তেওঁ ভাবিছিল। কিন্তু তেওঁ এটা সপোন দেখিছিল, যাৰ দ্বাৰা তেওঁ জানিছিল যে বেবিলনৰ পিছত এটাৰ পিছত আন এটা অত্যাচাৰী সাম্ৰাজ্য আহিব। আৰু সেইবাবেই বাবিলৰ পতন ঘটিছিল আৰু ইছৰাইলীসকল দেশলৈ ঘূৰি যাব পাৰিছিল। কিন্তু এতিয়া তেওঁলোক বাবিলৰ উত্তৰাধিকাৰীসকলৰ দ্বাৰা শাসিত। আৰু সেইবাবে তেওঁলোকৰ নিজৰ প্ৰকৃত ঘৰৰ অপেক্ষাত থাকি তেওঁলোকে নিৰ্বাসনৰ মানসিকতা বজাই ৰাখিছিল আৰু তেওঁলোকে বাবিলৰ সেই নতুন সংস্কৰণৰ প্ৰতি আনুগত্য আৰু বিধ্বংসিতাৰ একেই প্ৰথা অনুশীলন কৰিছিল। আৰু ই আমাক যীশুৰ সময়লৈকে লৈ যায়। তেওঁৰ সময়ত ৰোমান সাম্ৰাজ্য আছিল আৰু কৈছৰে শাসন কৰিছিল। এতিয়া কিছুমান ইছৰাইলী লোকে প্ৰতিৰোধ কৰিব বিচাৰিছিল, আনহাতে আন কিছুমানে হাৰ মানি ৰোমান সংস্কৃতি আৰু ইয়াৰ দেৱতাসকলক গ্ৰহণ কৰিছিল। কিন্তু চাওক, যীশুৱে দানিয়েলৰ সেই বিধ্বংসী আনুগত্যক তুলি ধৰিছিল। যেনে তেওঁ কৈছিল, কৈছৰক দিবলগীয়া কৰ তেওঁক দিয়াটো ভাল, তেওঁৰ মুদ্ৰা তেওঁক দিয়া। কিন্তু তেওঁ কৈছিল, কৈছৰক ঈশ্বৰৰ সমান কৰি ভুল নকৰিবা। ঈশ্বৰে আপোনাৰ সম্পূৰ্ণ জীৱন আৰু আনুগত্যৰ যোগ্য। গতিকে যীশুৰ পথটো হৈছে আনুগত্য আৰু বিধ্বংসিতাৰ এক মিশ্ৰণ। হয়, তেওঁৰ অনুগামীসকলক তেওঁ শত্ৰুক প্ৰেম কৰিবলৈ, এনেকে তেওঁলোকক আশীৰ্বাদ কৰিবলৈ শিকাইছিল। কিন্তু জেৰুসালেম আৰু ৰোমৰ দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে কথা কোৱাৰ বাবে তেওঁক বন্দীও কৰা হৈছিল। তেওঁ তেওঁলোকৰ ক্ষমতাৰ ভ্ৰষ্টাচাৰিতাক সমালোচনা কৰিছিল আৰু ইয়াৰ ফলত তেওঁ প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ পৰা পুনৰ জীয়াই তুলি জাতিবিলাকৰ প্ৰকৃত ৰজাস্বৰূপে প্ৰমাণিত কৰিলে। সেইজন ৰজা যিজনক দানিয়েলে আশা কৰি আছিল। হয়, আৰু যীশুৱে প্ৰতিজ্ঞা কৰিছিল যে এদিন তেওঁৰ ৰাজ্যৰ আগমন ঘটিব। আৰু সেইবাবে তেতিয়ালৈকে তেওঁৰ অনুগামীসকলে এক প্ৰকাৰৰ নিৰ্বাসনৰ জীৱন যাপন কৰি আছিল।
হয়, সেইবাবেই পাচনি পিতৰে যীশুৰ শিষ্যসকলক প্ৰবাসী আৰু নিৰ্বাসিত বুলি সম্বোধন কৰিছিল। তেওঁলোকৰ ওপৰত ক্ষমতা চলোৱা সকলৰ প্ৰতি আৰু সকলো মানুহৰ প্ৰতি সন্মান আৰু প্ৰেম কৰিবৰ বাবে তেওঁবিলাকক কৈছিল। কিন্তু তেওঁলোকক সোঁৱৰাই দিছিল যে এইখন তেওঁলোকৰ আচল ঘৰ নহয়, তেওঁলোক এতিয়াও বাবিলতেই আছে। কিন্তু সঁচা অৰ্থত তেওঁবিলাকে বাবিলত বাস কৰা নাই, বাবিলৰ অস্তিত্ব আৰু নাই। বা ই থাকিবও পাৰে বাইবেলত উল্লিখিত বাবিল বৰ্তমান এক প্ৰতীক চিহ্নত পৰিণত হৈছে, যিয়ে যিকোনো মানৱীয় প্ৰতিষ্ঠানক বৰ্ণনা কৰে য'ত ইয়াৰ মূৰ্তি পূজকসকলৰ পৰা আনুগত্যক দাবী কৰি ভাল আৰু বেয়াৰ পুনৰ সংজ্ঞাকৰণ কৰা হয়। হয়, সেয়ে আমি সকলোৱে বাবিলতে আছো আৰু কাম কৰিছো। কিন্তু মোৰ আনুগত্য কোনো মহান এজনৰ প্ৰতি ৰাখি মই কেনেকৈ বেবিলনীয়া বিলাকৰ মংগল কামনা কৰিম? হয়, যীশুৰ শিষ্যসকলক সেই আনুগত্যতা আৰু ভ্ৰষ্টকাৰিতাৰ টনা আজোৰাৰ মাজত জীৱন যাপন কৰিবলৈ আহ্বান জনোৱা হৈছে। সেইটোৱে হৈছে নিৰ্বাসনৰ পথ।